আৰু এইযোৰ কাপোৰ ওলাই লৈছোঁ, ওলাই পেলাই মই পিন্ধিম আৰু আজি যাম বজাৰলৈ। আৰু মই এয়া ৰেডি হৈ গ'লোঁ যাবলৈ। আৰু আজি চব্জি বজাৰ কৰিব যাওঁ বোলো। আব্বা ধান কাটিবলৈ গৈছে, সেইকাৰণে নোৱাৰে যাবলৈ। আজি মই ভাবিলোঁ ময়ে যাওঁ, একো চব্জি নাই যাতে লৈ আহোঁ। মাৰিয়া ক'ত যাবা তুমি? হয় নেকি? আৰু আম্মা? আম্মাই বজাৰ কৰিব যাব আৰু তোমাক লৈ নাযায়। আৰু আপোনালোকেতো জানেই আমি এইখিনি খোজকাঢ়ি যাব লাগে, এইখিনিত গাড়ী নাপায়, সেইকাৰণে খোজকাঢ়ি যাই আছোঁ আমি তিনিওটাই। আৰু মই দূৰৰ পৰাই ৰিক্সাখন দেখা পাই কেনে হাতখন দেখাই কেনে কৈছোঁ ৰ'ব বুলি কেনে। ৰিক্সাখনো ৰৈছে, চাওক ৰাস্তাত গাড়ীয়ে নাই। আৰু আমি এতিয়া বহি ল'লোঁ ধুনীয়াকৈ। আৰু মই বজাৰ আহি পাইছোঁ আৰু দেখাব নহ'ল, মেইন ৰাস্তাটো অলপ ভয়ো লাগে। আৰু মোৰ লগৰজনী গ'ল বেলেগ বজাৰ কৰিবলৈ, কাপোৰৰ বজাৰ আছে তাই কাপোৰৰ বজাৰ কৰিবলৈ গ'ল। আৰু মই আহিছোঁ ইয়াত চব্জি বজাৰ কৰিবলৈ। আৰু চব্জি ইমান দাম, তাকে ভাবিছোঁ কেনেকৈ বা কিনিম। চাই থাকক আপোনালোকে মই কি লওঁ। আৰু মই কিন্তু চব্জি খাই বহুত ভাল পাওঁ। চব্জিবিলাক দেখি কিনে এনেকুৱা লাগিছে গোটেইবোৰ চব্জি জানো লৈয়ে যাম ঘৰলৈ, এনেকুৱা লাগিছে। সকলো চব্জিয়ে খাওঁ, অকল ৰঙালাওটো মই বেয়া পাওঁ দেই, বাকী সকলো চব্জিয়ে খাওঁ। আৰু এয়া মোৰ আগে যাই থকাজন আমাৰ দাদাই হয়। তেখেতে মুৰ্গী বেপাৰ কৰে, বজাৰতে আছিল। তেখেতে অলপমান চাই দিলে আৰু মই ইমান নাজানোতো চব্জি কিনিবলৈ, দাম দৰবোৰ কৰি দিব আৰু দাদাজনে। হ'ব দে পকৰীয়া নাই যদি দিয়া। বহুত নালাগে, 100 টকাৰ মই বজাৰ কৰিব লাগিব গোটেই। জলকীয়াটো জাৰ আছে নাই আছে ৰ'ব। আৰু মই ল'লোঁ চব্জি, বেঙেনা ল'লোঁ, জলকীয়া ল'লোঁ, আৰু ভাবিছোঁ মূলা আৰু ওলকবি লৈ লওঁ। আৰু কিবা কিবি আছে সেইখিনিও ল'ম, লৈ পেলাই মই ঘৰলৈ যাম। আৰু চাই থাকক মই কোনখিনি দেখাব পাৰোঁ, কি দেখাব নোৱাৰোঁ। আৰু মূলা দে। আৰু এয়া গাড়ীৰ পৰা নুমাখিনি দেখাব নহ'ল। আৰু মই এতিয়া অকলে গৈ আছোঁ, তেতিয়া তাই মোৰ লগত আছিল আৰু তাইৰ পৰা বজাৰ হোৱাই নাই। মই গৈছিলোঁ চিপাঝাৰলৈ, তাই গৈছে মংগলদৈলৈ, সেইকাৰণে বজাৰ হোৱাই নাই তাইৰ। এতিয়া মই অকলে গৈ আছোঁ। আৰু মই আহি থাকোঁতে দাদা এজনক লগ পালোঁ আমাৰ ঘৰৰ কাষৰে। তেখেতক মই ক'লোঁ মোনাটো লৈ যাওক, মই খোজকাঢ়ি গৈ আছোঁ। তেখেতে বাৰু লৈ গ'ল, এতিয়া মই অকলে গৈ আছোঁ। কেনেকুৱা ৰ'দ দিছে, মোৰ বেগত ছাতি আছে কিন্তু ওলাব মন যোৱা নাই। কিছুমান মানুহ আছে, ঘৰৰ ওচৰৰ মানুহৰ কথা কৈছোঁ, যে সিহঁতে ভিডিঅ' বনালে বেয়া পায়, কয় মোবাইলটো লৈ কেনে কি কৰি থাকে এইবিলাক কয়। কিন্তু সিহঁতে বেয়া পালে নহ'ব, আমি যিটো ভাল পাওঁ আমি সেইটো কৰিমেই। মই
ভিডিঅ' বনাই ভাল পাওঁ, সেইকাৰণে মই ভিডিঅ' বনাওঁ। সিহঁতে বেয়া পোৱাটো সিহঁতৰ লগতে, মই ভাল পোৱাটো মোৰ লগত, বেয়া পালে একো নাই। আৰু মই ইয়াত চব্জি অনাৰ লগে মায়ে বাকলি চলাই কেনে চাই আছে কি আনিছোঁ। আৰু বেঙেনা, উৰহি, জলকীয়া, মূলা, ওলকবি, লগতে দাইল আৰু নহৰু আনিছোঁ। মায়ে কৈছে ভালে আনিছা, ভাল লাগিছে চব্জিখিনি। ইফালে বনাই আছোঁ বাবুৰ কাৰণে সৰু মুৰ্গী এটা জোল কৰিম। এইখিনি বাবুৰ, ৰিয়ানৰ আমাৰ, আৰু এইখিনি হ'ল আমাৰ। বজাৰৰ পৰা উৰহি আনিছিলোঁ, উৰহি বনালোঁ, উৰহি ভাজিম আৰু দাইল। মই অৱশ্যে উৰহি খাই বহুত ভাল পাওঁ। দাইল, এইফালে মুৰ্গী সোমাই আহি আছে ঘৰত। হাই যোৱা। আৰু ভাত পানী খাই উঠি আবেলি মই এয়া খুৰী এজনীৰ লগত, খুৰীজনীয়ে ছাগলী নিব আহিছে। মই ভাবিছোঁ ময়ো অকণমান খোজকাঢ়ি আহোঁ বুলি ওলাই আহিছিলোঁ। আৰু এতিয়া খুৰীয়ে ছাগলী লৈ যাই আছে, খেদি মই লগত যাই আছোঁ ভিডিঅ' বনাই। খোজকঢ়াও হ'ল, কথা পতাও হ'ল, ভিডিঅ' বনোৱা হ'ল, গোটেইখিনিয়ে হ'ল। আবেলি টাইমত সদায় একপাক খোজ কাঢ়িব লাগে, আৰু ৰাতিপুৱাও কাঢ়িব লাগে। আৰু আজিলৈ এইখিনিয়ে, বাই বাই, আসসালামু আলাইকুম।